हर हर महादेव बोल दो। हर हर महादेव बोलो। क्या नाम है बोल दो। गुड मर्निंग नमस्कार बंधु बान्धवीসকল মোৰ আকৌ এটা নতুন ব্লগলৈ আপোনালোকক সকলোকে মই স্বাগতম জনাইছোঁ আৰু আজি ৰাতিপুৱা গা চা ধুই চুলি তুলি ধুই এয়া বহি আছোঁ শাওনৰ চতুৰ্থটো আজি সোমবাৰ সেইবাবে ভাবিছোঁ আমি মা মই আৰু ওচৰৰ বৌজনী আমি একেলগে মন্দিৰ যাম বুলি আজিকালি অলপ মন্দিৰলৈ ওলাওগৈ অলপ ষ্টাইল কৰি লওঁ তাৰপিছত সেই মন্দিৰৰ সেইখিনি মই দেখুৱাম আপোনালোকক ঠিক আছে সেয়া আপোনালোকে চাই থাকক মন্দিৰত কি কি কৰিলোঁ মই সকলোবোৰ দেখুৱাম মন্দিৰত কেনেকৈ পূজা কৰিলোঁ সেয়া মই দেখাম আৰু কোনটো মন্দিৰলৈ গৈছোঁ সেইটোও চাই থাকক ঠিক আছে আমি মন্দিৰত লগ পাম এয়া মন্দিৰ পালোহি মন্দিৰত এয়া মানুহৰ ভিৰ আমি পূজা কৰিবলৈ ৰৈ আছোঁ এয়া আপোনালোকে মানুহবিলাক দেখিছে চাগে এয়া চাওক ইমান ভিৰ মানুহৰ পূজাত কাৰণ শাওণ মাহৰ শেষৰ সোমবাৰ এইটো চতুৰ্থটো সোমবাৰ সেইবাবে পূৰা ভিৰ লাগিছে আৰু আমি সেই অপেক্ষাত আছোঁ আৰু চান্স পালে আমিও পূজা ভাগ দিম ভগৱানৰ চৰণত এয়া তেতিয়ালৈকে মই ভিডিঅ' বনাই লৈছোঁ আৰু মানুহ খালী হ'ব যেন লগা নাই আৰু এই মাজতে আমি চান্স পালে পূজা কৰি ল'ব লাগিব নহ'লে ৰৈ থাকিব লাগিব এয়া মন্দিৰৰ এয়া মহিলাগৰাকীয়ে ফুল চুল এইবোৰ আঁতৰাই পিনে জেগা বনাই দিছে যাতে আৰু বাকী মানুহ পূজা কৰিব পাৰিব এয়া মন্দিৰটোৰ চাৰিওফালে মই দেখুৱাইছোঁ আমাৰ ওচৰৰে ইয়াৰে এই থানাখনৰ ওচৰতে আছে মন্দিৰটো তাৰপিছত এয়া মানুহে এনেকৈ বাহিৰত চাকি জ্বলাইছে এয়া প্ৰৱেশ দুৱাৰ এইফালে আমাৰ ওচৰৰে মন্দিৰ যিহেতু মানে ইয়াত শিৱ মন্দিৰ ওচৰত এয়াই আছে আৰু ইয়াত সেইবাবে বহুত ভিৰ লাগে আৰু অলপ দূৰত আছে শিৱ মন্দিৰ কিন্তু এয়া ওচৰৰ বাবে আমি ইয়ালৈ আহোঁ প্ৰতিবাৰে আৰু ভাল লাগে মন্দিৰত আহি এয়া চাৰিওফালে এনেকৈ ফুল গছ আছে আৰু বাগিচাখনো আছে ফুল গছ এনেকৈ সজাই থৈছে তাৰপিছত এইফালে দেৱী মন্দিৰ আছে জগন্নাথ ভগৱানৰ সেয়া ভিতৰলৈ দেখুৱাইছোঁ মই মন্দিৰ আৰু ছাইডতে দেৱী দুৰ্গা দেৱীৰ মন্দিৰ আছে হনুমান মন্দিৰ আছে এয়া ভিতৰৰ দৃশ্য মই দেখুৱাইছোঁ এয়া সোঁ চাইডে দেৱী দুৰ্গা মন্দিৰ আৰু বাওঁ চাইডে হনুমান মন্দিৰ আৰু মাজতে এয়া জগন্নাথ ভগৱানৰ মন্দিৰ সেইবাবে ভক্তগণৰ প্ৰাগণন ভিৰ আৰু ইয়াত আৰু শিৱ মন্দিৰত আহিলে আমি এই মন্দিৰত সোমাওঁৱেই আৰু ইয়াত এনেকৈ চবেই পূজা অৰ্চনা কৰাত ব্যস্ত हर हर महादेव बोल दो। हर हर महादेव बोलो। क्या नाम है बोल दो। श्री शंभू बोलो तो श्री शंभू गाता है तो शिव शंभू बोलो शिव शंभू अभी है ना हर हर महादेव बोलो আৰু এয়া ইফালে শীতলা দেৱী মন্দিৰ আৰু এটা বাউণ্ডেৰীতে আছে মন্দিৰবিলাক এয়া সেই মন্দিৰৰ পৰা আমি ওলাই আহিলোঁ আৰু বাহিৰত আছে এয়া শীতলা দেৱী মন্দিৰ ইয়াতো ধূপ জ্বলালোঁ ভৰি পৰিছিলে তাৰপিছত ইয়াৰ চাৰিওফালে মই দেখুৱাই আছোঁ আপোনালোকক যা মাও প্ৰণাম কৰি থাক এয়া ৰ'দ পূৰা গৰম পকাত খালী ভৰিয়ে খোজকাঢ়িব পৰা নাই ভৰি পুৰিছে এয়া মই অকণমান বাৰীৰ ফালে আহি দিলোঁ মাটিত আৰু এয়া এনেকৈ দেখুৱাইছোঁ কেমেৰাত আপোনালোকক শিৱ মন্দিৰত পূজা কৰোঁতে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ আপোনালোকে দেখিছে বহুত ভিৰ এয়া পিছত মই শেষত দেখুৱাইছোঁ অলপ খালী হ'ল এনেকৈ এয়া আমাৰ শিৱ মন্দিৰ শিৱলিংটো দেখিছে আপোনালোকে এনেকৈ ভিৰ ভাৰৰ মাজতে পূজা ভাগি দিলোঁ আৰু ভগৱানৰ চৰণত তাৰপিছত এয়া পূজাৰ ভ্লগ ইয়াতে সামৰিছোঁ এয়া মন্দিৰৰ পৰা অহাৰ পাছত এয়া দুপৰীয়া হ'ল আৰু আমাৰ ওচৰৰ সৰু পোৱালি দুটাও আহি পালেহি স্কুলৰ পৰা আৰু তাৰপিছত এই পাৰ পোৱালিটো দেখিলে তাহাঁতি আৰু খেলিব লাগিলে সৰু পাৰ পোৱালি এটা উৰি আহিছিল নেকি ক'ৰবাৰ পৰা তাৰপিছত এয়া মই ভিডিঅ' এটা বনালোঁ আৰু কচি আৰু কাবিয়া খেলি আছিল তাৰপাছত আমি এইফালে ক'ত আহিলোঁ আমি ৰাখি কিনিবলৈ আহিলোঁ ৰক্ষাবন্ধন আহি আছে বাবে ৰাখি কিনিব আহিলোঁ এয়া বজাৰত বহুত ৰং বিৰঙৰ ৰাখি ওলাইছে কোনটো লওঁ যেন লাগিছে কাৰণ সকলোবিলাকে ইমান ধুনীয়া ৰাখি
এয়া ব্ৰ লিখা ৰাখি ওলাইছে। এইটো মোৰ বহুত ভাল লাগিলে আৰু এই চাই আছোঁ আৰু কোনটো লওঁ আৰু আপোনালোকক দেখাই আছোঁ ৰাখি বজাৰ কেনেকুৱা বহিছে। মাতটো অলপ বহি আছে এই চৰ্দি আৰু অলপ কাহ হোৱাৰ বাবে আৰু সেইবাবে মাতষাৰ চাগে কেনেকুৱা পাইছে আপোনালোকে গম পোৱা নাই, বাট জনাব। মাতষাৰ অলপ ভঙা ভঙা যেন লাগিছে। তাৰপিছত এয়া মই মাৰ্কেটখন দেখুৱাই আছোঁ আপোনালোকক। এই চব দোকানখনত ইমান ধুনীয়াকৈ ৰাখিবিলাক সজাইছে, মানে দেখিয়ে লাগিছে যে কোনটো লওঁ মানে, কাৰণ সকলোবিলাকে ইমান ধুনীয়া ৰাখি ওলাইছে। ইউটিউবত দিম দেই। এয়া ৰাখি কিনাৰ মাজতে মই এনেকৈ ভিডিঅ'ত ওলাইছোঁ, কাৰণ আপোনালোকে ভাবিব নহ'লে কিজানি মই আহিছোঁ নাই। এয়া মই আহিছোঁ ৰাখি কিনিবলৈ। ৰাখিবিলাক সঁচাকৈ ইমান ধুনীয়া ওলাইছে, মই পচন্দে কৰিব পৰা নাই যে কোনটো লওঁ, কিন্তু চাই আছোঁ। আৰু এইখন দোকানত প্ৰায় আমি প্ৰতি বছৰে আহোঁ, সেইবাবে এইবাৰো এইখন দোকানতে আহিলোঁ। এনেইতো গোটেই মাৰ্কেটতে ৰাখি ওলাইছে, বাট এইখন দোকানৰ পৰা আমি প্ৰায়ভাগ বস্তু লওঁ সেইকাৰণে। আৰু এয়া চাই আছোঁ। শেষত পচন্দ কৰি মই ৰাখি ল'লোঁ। তাৰপিছত এয়া ৰাখি বজাৰ মোৰ হৈ গ'ল। এইফালে কাবিয়াই নিজে ৰাখি কিনি আছে। বেবী কি ৰাখি কিনিছা? কাৰ কাৰণে? ব্ৰ' কাৰণে। পচন্দ কৰিছা? আজিলৈ ইমানতে সামৰিছোঁ এই ব্লগটো। আপোনালোকে কেনে পালে প্লিজ জনাব, আৰু আপোনালোকে যদি নতুন হয় প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ব্লগটো চোৱাৰ বাবে থেংক ইউ, আৰু আপোনালোকক আকৌ সোনকালে লগ পাম। তেতিয়ালৈকে আপোনালোকেও ভালে থাকক আৰু প্লিজ লাইক কৰিব।